চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰী সকল লকডাউন চলি থকাৰ ফলত নিশ্চয় তোমালোকৰ যথেষ্ট অসুবিধা হৈছে যেহেতু স্কুলবিলাক বন্ধ হৈ আছে গতিকে তোমালোক যাতে অলপ উপকৃত হ'ব পাৰা তাৰ বাবে এয়া মাত্ৰ এটা সামান্য প্ৰচেষ্টা ছাত্ৰ ছাত্ৰী সকল তোমালোকে যদি ৰাস্তালৈ ওলাই যোৱা তেনে তোমালোকে বিভিন্ন ধৰণৰ গাড়ী মটৰ দেখা পোৱা ট্ৰাক স্কুটাৰ বাইক বা বিভিন্ন সৰু সৰু গাড়ী মটৰ আৰু তোমালোকে নিশ্চয় জানা যে সেই গাড়ী মটৰবিলাক কিহত চলে নহয় জানো পেট্ৰল আৰু ডিজেলত চলে আজি আমি অষ্টম শ্ৰেণীৰ পঞ্চম পাঠ কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে তোমালোকৰ লগত অলপ আলোচনা কৰিম কয়লা আৰু পেট্ৰলিয়াম ছাত্ৰ ছাত্ৰীসকল কয়লা আৰু পেট্ৰলিয়ামলৈ যোৱাৰ আগতে আমি কিন্তু আন কিছুমান কথা আলোচনা কৰি ল'ব লাগিব তোমালোকে যদি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ এখন তালিকা বনোৱা তেতিয়াহ'লে তোমালোকে দেখা পাবা যে সেই তালিকাখনত কিছুমান এনেকুৱা বস্তু আছে যিবিলাক আমি প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ আৰু আন কিছুমান বস্তু আছে যিবিলাক আমি মানুহে সৃষ্টি কৰা অৰ্থাৎ মানুহে সৃষ্টি কৰা মানৱ সৃষ্ট কিছুমান সামগ্ৰী এই সামগ্ৰীবিলাক যিবিলাক আমি নিজৰ লাভৰ কাৰণে বা নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইবিলাকক আচলতে আমি সম্পদ বুলিও ক'ব পাৰোঁ বা সম্পদ বুলি কোৱা হয় এই সম্পদসমূহক আকৌ দুটা ভাগত ভাগ কৰা হৈছে তোমাক ইতিমধ্যে যেতিয়া তালিকাখন বনোৱা দেখিছা যে কিছুমান হৈছে আমি প্ৰকৃতিৰ পৰা পাওঁ সেই সম্পদসমূহক কোৱা হয় প্ৰাকৃতিক সম্পদ বুলি আৰু আন কিছুমান সম্পদ আছে যিবিলাক মানৱ সৃষ্ট মানুহে তৈয়াৰ কৰে সেই সম্পদসমূহক কোৱা হয় মানৱ সৃষ্ট সম্পদ বুলি প্ৰাকৃতিক সম্পদ কোনবিলাক তোমালোকে নিশ্চয় গম পাইছা যে সূৰ্যৰ পোহৰ বায়ু পানী ইত্যাদি আমি সকলো প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ গতিকে সেইবিলাকক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় আৰু এতিয়া যে মই ব্যৱহাৰ কৰিছো এই বৰ্ডখন এই পেন্সিলডাল কিতাপখন বহীখন যিবিলাক বস্তু মানুহে বনাইছে সেইবিলাকক কোৱা হয় মানৱ সৃষ্ট সম্পদ বুলি এতিয়া আমি আহো আকৌ প্ৰাকৃতিক সম্পদলৈ এতিয়া প্ৰাকৃতিক সম্পদকো কিন্তু আকৌ দুটা ভাগত ভাগ কৰা হৈছে এই প্ৰাকৃতিক সম্পদসমূহৰ কিছুমান এনেকুৱা সম্পদ আছে যিবিলাক কিন্তু সীমাহীন যাক আমি যিমান মন যায় ব্যৱহাৰ কৰিব পাৰো আমাৰ মানুহৰ ক্ৰিয়াকলাপৰ পৰা কিন্তু সেই সম্পদবিলাক কেতিয়াও শেষ হৈ নাযায় তেনেকুৱা প্ৰাকৃতিক সম্পদসমূহক কোৱা হয় অনিশেষীয় প্ৰাকৃতিক সম্পদ বুলি অনিশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় আৰু আন কিছুমান সম্পদ আছে প্ৰাকৃতিক সম্পদ যিবিলাক প্ৰাকৃতিক সম্পদৰ কিন্তু সম্পদ সীমিত অৰ্থাৎ আমি যদি খুব বেছি এটা ব্যৱহাৰ কৰি থাকো তেতিয়া হলে এটা সময়ত কিন্তু এই সম্পদবিলাক শেষ হৈ যাব তেনেকুৱা সম্পদবিলাকক কোৱা হয় নিশেষীয় প্ৰাকৃতিক সম্পদ বুলি নিশেষীয় প্ৰাকৃতিক সম্পদ বুলি এই অনিশেষীয় প্ৰাকৃতিক সম্পদ যেনে সূৰ্যৰ পোহৰ কেতিয়াও শেষ হৈ নাযায় বায়ু বতাহ ইত্যাদি কেতিয়াও শেষ হৈ নাযায় আৰু নিশেষীয় প্ৰাকৃতিক সম্পদবিলাক হৈছে সীমিত অৰ্থাৎ আমি ব্যৱহাৰ কৰি থাকিলে সেইখিনি শেষ হৈ যাব তাৰ উদাহৰণ হৈছে কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ ইত্যাদি এতিয়া তোমালোকে নিশ্চয় গম পাইছা যে আমি আজি আলোচনা কৰিম আচলতে এই নিশেষীয় প্ৰাকৃতিক সম্পদবিলাকৰ বিষয়ে অৰ্থাৎ আমি কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে আলোচনা কৰিম এই কয়লা আৰু পেট্ৰলিয়ামক কিন্তু জীৱাশ্ম ইন্ধন বুলি কোৱা হয় কিয় কোৱা হয় জানানে কয়লা আৰু পেট্ৰলিয়ামক মৃত জীৱৰ অৱশেষৰ পৰা যেহেতু সৃষ্টি হয় গতিকে সিহঁতক জীৱাশ্ম ইন্ধন বুলিও কোৱা হয় কিয় কোৱা হয় আৰু কেনেকৈ সৃষ্টি হয় তাৰ বিষয়ে আমি অলপ পিছতে নিশ্চয় আলোচনা কৰিম প্ৰথম আমি আহো কয়লালৈ
কয়লা ইতিমধ্যে তোমালোকে গম পাইছা কয়লা হৈছে এবিধ নিশেষীয় প্ৰাকৃতিক সম্পদ অৰ্থাৎ আমি তাক যদি অনবৰত ব্যৱহাৰ কৰি থাকো তেতিয়াহ'লে এটা সময়ত কিন্তু শেষ হৈ যাব তে কয়লা তোমালোকে সকলোৱে নিশ্চয় দেখিছা কয়লা হয় এবিধ কঠিন শিলৰ দৰে কঠিন এবিধ পদাৰ্থ কঠিন কলা বৰণৰ পদাৰ্থ আৰু আগতে সেই কয়লা ব্যৱহাৰ হৈছিলে ৰন্ধন কাৰ্যত আৰু তাৰ পিছত যেতিয়াই ভাপ ইঞ্জিন ৰেলৰ যেতিয়া ভাপ ইঞ্জিন আৱিষ্কাৰ হ'ল তাৰ পিছত কিন্তু তাতো সেই কয়লা ব্যৱহাৰ হৈছে তোমালোকে চিনেমাবিলাকত দেখিছে চাগে আগৰ চিনেমা কিছুমানত দেখা পোৱা যায় যে ইঞ্জিনত কি হয় বেলচা এখন লৈ পেলাই সেই কয়লাখিনি তাত দি থকা তোমালোকে নিশ্চয় মন কৰিছে চিনেমাবিলাকত তোমালোকে মন কৰিবা গতিকে কয়লা তাতো ব্যৱহাৰ কৰা হৈছিলে এতিয়া আমি আহো কয়লাৰ উৎপত্তিলে কয়লা আমি যে কৈ আছো যে কয়লা এবিধ জীৱাশ্ম ইন্ধন এই মৃত জীৱৰ অৱশেষৰ পৰা সৃষ্টি হয় কেনেধৰণে সৃষ্টি হয় আমি কালি আহোঁ কয়লাৰ উৎপত্তিৰ বিষয়ে জানিবলৈ হলে কিন্তু আমি বহুত নিযুত বছৰ পিছুৱাই যাব লাগিব প্ৰায় 300 নিযুত বছৰ আগত যেতিয়া পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহ অতব্য অৰণ্য আছিলে সেই অৰণ্যসমূহ বানপানীৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত মাটিৰ তলত পুত খাই গৈছে আৰু সময় বাগৰি যোৱাৰ লগে লগে তাৰ ওপৰত আৰু মাটি যেতিয়া মাটি বেছিকে জাপ খাই গৈ আছিলে তেতিয়াহ'লে কি হৈছিলে যে কিনি লাহে লাহে তাত কি হ'ব যেতিয়া চাপ বেছি হৈ যাব গতিকে চাপ বেছি হোৱাৰ ফলত কি হৈছে লাহে লাহে কিনি সংকুচিত হৈ গৈ আছিলে সংকুচিত হৈ গৈ গৈ এটা সময়ত অতি ধীৰ গতিৰে বহু বছৰ হাজাৰ বছৰ লাগিছে সেইখিনি কয়লালৈ ৰূপান্তৰিত হৈছিলে আৰু সেই প্ৰক্ৰিয়াটো য'ত সেই মৃত উদ্ভিদবিলাক লাহে লাহে অতি মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হৈছিলে সেই প্ৰক্ৰিয়াটোক কোৱা হয় অংগাৰীকৰণ প্ৰক্ৰিয়া বা কাৰ্বনাইজেশ্যন প্ৰচেছ তোমালোকে মনত ৰাখিবা কি বুলি কৈছো যে অংগাৰীকৰণ কাক বুলি ক'লে তোমালোকে কি বুলি ক'বা যে মৃত উদ্ভিদবিলাক ধীৰ মন্থৰ গতিৰে অতি ধীৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা যি প্ৰক্ৰিয়া তাকে অংগাৰীকৰণ প্ৰক্ৰিয়া বা কাৰ্বনাইজেশ্যন বুলি কোৱা হয় আৰু এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা যে কয়লা কিয় জীৱাশ্ম ইন্ধন বুলি কোৱা হয় যিহেতু সেই মৃত উদ্ভিদৰ পৰা সৃষ্টি হৈছে এইটো কথা সদায় মনত ৰাখিবা কিন্তু সৃষ্টি হ'বলৈ কিন্তু বহু হাজাৰ বছৰ লাগিছে এতিয়া আমি আহো যে কয়লা যদি তোমালোকে উৎপত্তিৰ বিষয়ে নিশ্চয় গম পালা বুজি পালা তে কয়লা যদি আমি কয়লা তোমালোকে ইতিমধ্যে দেখি পাইছে কয়লাক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ ইন্ধন হিচাপে ব্যৱহাৰ কৰিলে তাৰপৰা তাপ উৎপন্ন হ'ব লাগিব কয়লাৰ প্ৰধান উপাদান হৈছে কাৰ্বন গতিকে আমি যেতিয়া কয়লা জ্বলোৱা বা দহন কৰা মানে হৈছে অক্সিজেনৰ লগত বিক্ৰিয়া গতিকে কয়লা জ্বলালে কি হ'ব ই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পেলাই কাৰ্বন ডাই অক্সাইড গেছ আৰু প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয় বা আমি কয়লাক আমি মাত্ৰ কাৰ্বন বুলি লিখিব পাৰোঁ যিহেতু তাৰ প্ৰধান উপাদান হৈছে কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পেলাই কাৰ্বন ডাই অক্সাইড আৰু যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন কৰিব এইভাবে আমি কয়লাক ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ বিভিন্ন উদ্যোগত কয়লাৰ পৰা আন কিছুমান সামগ্ৰী তৈয়াৰ কৰা হৈছে হয় সেই সামগ্ৰীবিলাক হৈছে প্ৰধানত সেই সামগ্ৰীকেইটা হৈছে কোক প্ৰথমটো হৈছে কোক দ্বিতীয়টো হৈছে আলকতৰা আৰু তৃতীয়টো হৈছে কয়লা গেছ একে কয়লাৰ পৰা আমি এইকেইটা বাই প্ৰডাক্ট পাওঁ কোক আলকতৰা আৰু কয়লা গেছ প্ৰথম আহোঁ আমি কোকলে কয়লাৰ দৰে কোকো হৈছে এবিধ কঠিন সছিদ্ৰ মানে হৈছে তাত কিছুমান ৰন্ধ বা ফুটা থাকে মানে সছিদ্ৰ বুলি কোৱা হয় সছিদ্ৰ আৰু কলা বৰণৰ এবিধ পদাৰ্থ কোক কাৰ্বনৰ আমি বিশুদ্ধ ৰূপ বুলি ক'ব পাৰোঁ কোক হৈছে কাৰ্বনৰ বিশুদ্ধ ৰূপ আৰু সেই কোক ব্যৱহাৰ হয় ইয়াৰ ব্যৱহাৰ হৈছে তীখা উৎপাদনত ব্যৱহাৰ কৰা হয় ষ্টীল আমি যিটো কওঁ তীখা
উৎপাদনত তাক ব্যৱহাৰ কৰা হয় আৰু লগতে তোমালোকে ক্লাছ 10 লৈ যেতিয়া পাবা তেতিয়া তোমালোকে পাবা যে বিভিন্ন আমি ধাতু নিষ্কাশনতো কোক ব্যৱহাৰ কৰা হয় ধাতু নিষ্কাশনত কোক ব্যৱহাৰ কৰা হয় এইটা হৈছে কোকৰ ব্যৱহাৰ তাৰ পিছত আমি আহো আলকটৰালৈ সেকেন্ড আমি আৰু এটা কৈছিলো যে আৰু এটা বাই প্ৰডাক্ট আমি পাই এটা আছে আলকটৰা আলকটৰা তোমালোকে সকলোৱে দেখিছা যে ৰাস্তা পকি কৰোতে তাক ৰাস্তাৰ ওপৰত কি হয় আমি দেখা পাওঁ ৰাস্তা বনাই থাকিলে তোমালোকে দেখায় কলা বৰ্ণৰ এবিধ ডাঠ তৰল আৰু তাৰ গোন্ধটো বৰ বেয়া কলা বৰ্ণৰ এবিধ ডাঠ তৰল হয় আৰু গোন্ধ বেয়া গোন্ধযুক্ত তোমালোকে আচৰিত হবা যে এই আলকটৰা কিন্তু প্ৰায় 200 বিধমান আন পদাৰ্থৰ এটা মিশ্ৰণ আলকটৰা প্ৰায় 200 বিধমান আন পদাৰ্থ মিশ্ৰণ দেখি আছে 200 বিধমান পদাৰ্থৰ মিশ্ৰণ আৰু এই আলকটৰা আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা আৰু উদ্যোগৰ ব্যৱহাৰ কিছুমান লাগতীয়াল বস্তু উৎপাদনত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় ইয়াৰ ব্যৱহাৰবিলাক হৈছে সাংশ্লেষিক ৰঞ্জক পদাৰ্থ বা ৰঞ্জক দ্ৰব্য প্লাষ্টিক ৰং সুগন্ধি আতৰ ইয়াৰ গোন্ধটো বেয়া কিন্তু আমি যেটা পারফিউম বিলাক কিন্তু বনোৱাটো ইয়াক ব্যৱহাৰ কৰা হয় সুগন্ধি আতৰ আদি আমি কেঁচা সামগ্ৰী বিলাক আদি বনাতে কেঁচা সামগ্ৰী হিচাপে আলকটৰা ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰিও তোমালোকে যে কাপোৰত কেতিয়াবা আমাৰ টিপন নেলাগিলে আমি কি কৰো নেপথেলিন কফু বুলিও কওঁ তাক নেপথেলিনৰ বল বিলাক আমি কাপোৰৰ মাজত ভৰাই থৈ দিওঁ সেই নেপথেলিনো কিন্তু এই আলকটৰাৰ পৰা তৈয়াৰ কৰা তোমালোকে মনত ৰাখিবা যে যি নেপথেলিন আমি ব্যৱহাৰ কৰো সেই নেপথেলিন কিন্তু আলকটৰাৰ পৰা উৎপাদন কৰা হয় তাৰ পিছত আমি আহো তৃতীয় দ্ৰব্য তৃতীয় আমাৰ সামগ্ৰী যেনে যিটো আমি কয়লাৰ পৰা পাওঁ সেইটো হৈছে কয়লা গেছ কয়লাৰ পৰা কোক প্ৰস্তুত কৰাৰ সময়ত কিছুমান গেছ নিৰ্গত হয় সেই গেছবিলাককে আচলতে কয়লা গেছ বুলি কোৱা হয় আৰু সেই কয়লা গেছৰ মুখ্য উপাদান হৈছে মিথেন তাত মিথেন থাকে এই কয়লা গেছ সাধাৰণতে ব্যৱহাৰ হয় ইন্ধন হিচাপে তাক বিভিন্ন উদ্যোগত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় আৰু 1810 চনত লণ্ডনত আৰু 1820 চনত নিউয়ৰ্কত কোন প্ৰথমবাৰৰ বাবে যিবিলাক ষ্ট্ৰীট লাইট আমি জ্বলা তোমালোকে দেখা ৰাস্তা তাত সেই ৰাস্তা পোহৰাবৰ কাৰণে সেই কিন্তু কয়লা গেছ ব্যৱহাৰ কৰা হৈছে এতিয়া কিন্তু তাক তাপৰ উৎস হিচাপে বা তাপ ইন্ধন হিচাপে বেছিকে ব্যৱহাৰ কৰা হয় এইকেইটাই আছে বাই প্ৰডাক্ট কয়লা কি কলো কোক আলকটৰা আৰু কয়লা গেছ হয়নে তে ইতিমধ্যে তোমাকে গম পালা যে কয়লা উৎপত্তি কেনেকৈ হৈছে এটা জীৱাশ্ম ইন্ধন বুলি কিয় কোৱা হয় আৰু লগতে তাৰ বাই প্ৰডাক্ট বিলাক আমি কি পালো এতিয়া কয়লা বিলাক আৰু এটা কথা যে কয়লা আমি গম পালো যে মাটিত উঠাইছে কেনেকৈ তাত খনি কিছুমান আছে আমাৰ অসমতো আছে তোমালোকে জানা লিডু মাকু মাটি জেগাত কি আছে কয়লাৰ খনি বিলাক আছে আৰু তাৰ পৰা সেই কয়লা বিলাক উলিওৱা হয় আৰু আমি তাক ব্যৱহাৰ কৰো এইখিনি আছে কয়লাৰ কথা আজি মই ইমানতে সামৰিছো নেক্সট আমাৰ পৰৱৰ্তী যেটো ক্লাছ হ'ব তাত মই তোমালোকক পেট্ৰলিয়ামৰ বিষয়ে নিশ্চয় ভালকৈ আলোচনা কৰিম